স্বাগতম জনাইছো মোৰ চেনেলটোত আন এটি ভিডিঅ' লৈ আপোনালোক সকলোলৈকে। এয়া কলডিলৰ ফুল হয়, যিখিনি ওপৰৰ বাকলিবোৰ আমি নেখাওঁ পেলাই দিওঁ, তাতে মানে এই ফুলখিনি থাকে। এই ফুলখিনি খাবলৈ বিৰাটেই ভাল লাগে। আপোনালোকে যদিহে খোৱা নাই, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাই কেনেকৈনো বনাওঁ কেনেকৈনো খাওঁ বনাই আপোনালোকে খাব পাৰিব চাই। এয়া চাওকচোন, মই ভিতৰৰ লাঠি নিচিনা এডাল ওলাই টান টান এইবোৰ চব এৰুৱাই লৈছোঁ। ডাংমাৰিডালৰ লগতে আমি ডাংমাৰি বুলি কওঁ, আপোনালোকে কি বুলি কয় জনাবচোন। এইখিনি মোৰ গোটেইখিনি এৰুৱা হৈ গ'ল। এইখিনি চব ওলালে ভালেমানখিনি ফুল হয়। এতিয়া এইখিনি মই পানীত খুব চফা কৰি ধুই ল'ম। ধুই পেলাই বাচন এটাত মই চেপি উলিয়াই ল'ম। এই আনফালে মই বেচনৰ বেটাৰ এটা বনাবৰ কাৰণে বেচন লৈছোঁ। এই হাতাখনেৰে এহাতা, বৰ ডাঙৰ হাতা নহয় এখন, ডাঙৰ পিঠাগুড়ি লৈছোঁ আধা হাতা। তাতে মই নিমখ দিছোঁ সোৱাদ অনুসৰি, হালধি অলপমান দিছোঁ, জলকীয়া গুড়ি দিছোঁ, ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ দিছোঁ আৰু জিৰা পাউডাৰ, কালজিৰা অকণমান দি দিছোঁ লগত। খাবলৈ খুব ভাল হয় এই ধৰণে দিলে। তাৰপৰা পানী অলপ অলপ দি মই এই বেটাৰটো খুব ধুনীয়াকৈ বনাই ল'ম। ডাঠকৈ, একেবাৰে পাতলকৈ বনাব নালাগে, ডাঠকৈ বনাব লাগে। এয়া মোৰ হৈ গৈছে। এতিয়া সেই ফুলখিনি মই ঢালি দিছোঁ গোটেইখিনি। এতিয়া খুব ধুনীয়াকৈ তল ওপৰ কৰি যাতে লাগি যায় এই বেচনখিনি, তেনেকৈ লৰাই লৈছোঁ। একদম মুচমুচীয়া হয়, খাবলৈ ভাল লাগে। আপোনালোকে চাহৰ লগত, ভাতৰ লগত বা এনেও খাব পাৰে, খুব ভাল লাগে। এই গেছত কেৰাহী এখন পাতি দিছোঁ। গৰম হ'লত মই সৰিয়হৰ তেল দিছোঁ। সৰিয়হৰ তেলত ভাজিলে এনেও খুব ভাল হয় খাবলৈ। মই এটা এটা কৰি দি দিছোঁ। এয়া চাওকচোন, এনেকৈ মই গোটেইখিনি ভাজি ল'ম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদিহে ভাল লাগে লাইক এটা কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে আহিবলগীয়া মোৰ ভিডিঅ'সমূহ আপোনালোকে পায়। এয়া চাওকচোন, এনেকৈ মই গোটেইখিনি ভাজি ল'ম। খুব ভাল লাগে। যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি খাই চাবচোন। এয়া চাওকচোন, এইখিনি মোৰ ৰেডি হৈ গ'ল। দেখিয়ে